লগাইছে লিপষ্টিক ইবা Hi, hello, namaskar and welcome back to my YouTube channel. মই দিজমনি আজি পুনৰবাৰ মোবাইলটো হাতত তুলি লৈছো আৰু এটা ডেইলি ব্লগ ষ্টাৰ্ট কৰিম বুলি আৰু এজনী আমাৰ গুণগুণ তাইটো বনিৰ পৰা উঠিলে মাত্ৰ আৰু তাইক এতিয়া মুখ হাত ধুৱাই দিলো আৰু এতিয়া তাইক খাবলৈ দিম পানী আৰু আজিৰ দিনটোত মই কি কৰো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে গমেই পাইছে মই আজি বহুত দিনৰ পৰা ব্লগ দিয়া নাই বা ভিডিঅ' কৰিব পৰা নাই কিহৰ কাৰণে কৰিব পৰা নাই আপোনালোকে গম পাইছে মই ৰিলছত মানে টাইটেল দি পেলাই কৈছিলো যে তাইৰ বহুত বেছি অসুখ আৰু এতিয়াও ভালকৈ ভাল পোৱাই নাই তাই জ্বৰ হৈছিলে কাহ চৰ্দি জ্বৰটো ভাল পালে বাৰু কাহ চৰ্দিটো পটককৈ নকমে আৰু তাইক মেডিচিন খুৱাই আছোঁ বাৰু ভালকৈ কমা নাই আৰু আজি বহুত দিনৰ মূৰত ভিডিঅ'টো ষ্টাৰ্ট কৰিম আৰু কি দেখুৱাব পাৰোঁ নাজানো দিনটোত কিন্তু দেখুৱাবলৈ চেষ্টা কৰিম তেন্তে বলক দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আমাৰ গুণগুণক হৰলিক্স আৰু বিস্কুট দিছোঁ নিউট্ৰিচয় যিখিনি খাই লওক তাই এইখিনি গোটেই পানী পেলাই অৱস্থা নাই গোটেই বিচনাখনত গোটেই পানী পেলাইছে বিচনাখন ভালকৈ পৰাই হোৱা নাই এতিয়া পাৰিম কি বিচনাখন টাং 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 টিথ ক'ত টিথ হেণ্ড ক'ত হেণ্ড ফিংগাৰ ফিংগাৰ আৰু ফুট 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 ক'ত ফুট ফুটটো দেখাই দিয়া ভৰিখন দাঙি দিয়া ভালকৈ দাঙি দিয়া ফুট ক'ত আই ক'ত আই এইটো হেণ্ড হে এইটোহে ফুট এইটো ফুট দিনটোৰ আৰম্ভণি এনেদৰেই হয় আৰু তাইৰ লগত এতিয়া তাই যিহেতু উঠিলে তাই এতিয়া হৰলিক্স খাব হৰলিক্স খোৱাৰ পিছত তাইক মই আৰু কি কৰোঁ গোটেইখিনি দেখুৱাম আৰু হাজবেণ্ড ৰাতিপুৱাই গ'লগৈ আৰু তেওঁ দিনটোৰ বাবে নাহে আৰু দিনটোৰ বাবে তেওঁ নাহিলে আৰু আমি দুটা খোৱাৰ বেছি ভেজাল নাথাকে আৰু তাইও বেছি একো নাখায় আৰু ময়ো এনেকুৱা আৰু গৰমত একো খাবলৈ মন নাযায় সেইবুলি কিবা এটা বনাম আৰু কিবা এটা বনাই আমি দুটাই খাম কিন্তু বেছি হেডেক নাথাকে মানে বনোৱাৰ কাৰণে হাজবেণ্ড নাই যিহেতু ৰাতি কিন্তু বনাব লাগে আৰু দেখিছোঁ নহয় মোৰ মুখত এইবিলাক পিম্পলছ ওলাইছে আৰু আপোনালোকৰ কাৰ পিৰিয়ডছৰ সময়ত এনেদৰে পিম্পলছ ওলায় কমেণ্ট কৰিবচোন মোৰ একেবাৰে বহুত বেছি ওলায় আৰু এনেকুৱা পিম্পলছ ওলালে গম পাওঁ আৰু পিৰিয়ডছ হ'বলৈ টাইম হৈছে আৰু মানে আগজাননী দিয়ে আৰু আমাৰ গুণগুণ গা ধুই আহিলে এয়া চোৱা গুণগুণ কেনেকৈ কাঢ়িছা কাহটো কমাই নাই আৰু তাই এয়া গানত ব্যস্ত এয়া ৰাইমছবোৰ চাই থাকে আজিকালি আৰু অংগী ভংগী দি থাকে এইবোৰ চাই এই এবাৰ চোৱাচোন ইফালে কুকু 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 হা 6.5 hours later. Hello. কি খবৰ এতিয়া মই ফুফু যাম হামুদি উঠিলোঁ এতিয়া মই ফুফু যাম খুলি দিওঁ দিয়া মই খুলি দিম দিয়া বাক নিদিয়া খুলি দিব কিয় বাই খাই দিব ৰবা চাওঁ এইটো বাবা এই বাই খালে বাবা বেবি শাক গোৱা গাড়ী পিছত চলাবা প্ৰথমে ৰাইমছটো গাই দিয়া বেবি শাকটোতো গাই দিয়া কিয়নো আমাৰ গুণগুণে এতিয়া মাকক মেকআপ কৰি দিব আৰু এতিয়া মেকআপৰ কাৰণে এয়া লগাই
Ini lagi. বাহ ও নিজেহে লগালা দেখোন ও নিজে লগালে ও নিজে মেকআপ কৰিছে চোৱা মাকক মেকআপ কৰি দিয়া নাই পাউডাৰ লগা এতিয়া লগা পাউডাৰ লগা আৰু ভালকে কৰা ভালকে এনেকে লগাই দিয়া এনেকে itu kenuka makeup iya kenuka makeup itu iya itu kune lagabo itu kune lagabo itu kune lagabo ya itu hasil kune lagabo itu বাবা কোনে লগাইছে লিপষ্টিক ইবা বাবা হ'ব আৰু মাক লগাই দিয়া মাক লগাই দিয়া মোক এতিয়া মামীক লগাই দিয়া মামীক লগাই দিয়া Papa lagawan nalgi ha? No. Papa no. Baba, kune makeup koribo hikaise? Lipstick lagabo kune hikaise tumak? Ha? Kune lagai dibo dise tumak lipstick lagabo? Kune hikaise? Ha? Kune hikaise? Baba dhuniya dhuniya hobo. Dhuniyo. বাবা ধুনু এনেকে দিয়ে এনেকে নালাগে আৰু এইটো কোনে লিপষ্টিক লগাইছে এইডাল হৈছে গোলাপৰ ঠানি ৰঙা গোলাপ আৰু এইডাল ঠানি মই কাটি আনিলোঁ কাটি আনি এইডোখৰ এনেদৰে চাচি লৈছোঁ আৰু চাচি লোৱাৰ পিছত ইয়াত দিছোঁ বটলটোৰ ভিতৰত পানী আছে আৰু পানীৰ ভিতৰত মই এনেদৰে এইটো এসপ্তাহমানৰ বাবে থৈ দিম আৰু ইয়াৰ পৰা ধুনীয়াকৈ শিপা ওলাব যেতিয়া শিপা ওলাব তেতিয়া মই এইখিনি ৰুম আৰু আপোনালোকক যেতিয়া শিপা ওলাব তেতিয়া আপোনালোকক দেখুৱাম এইফালে এয়া যোগাৰ কৰি লৈছোঁ মাংসৰ বাবে আলু কাটি লৈছোঁ আদা নহৰু পেষ্ট লৈছোঁ ইফালে বিলাহী এইফালে পিঁয়াজ আৰু জলকীয়া আৰু এইফালে এয়া মাংসখিনি পোৰা মাংস আৰু এইফালে মই বহালোঁ কেৰাহীটোত আৰু কেৰাহীটোত তেলখিনি দিয়াৰ পিছত মই ইয়াক গৰম হ'বলৈ দিলোঁ আৰু গৰম হোৱাৰ পিছত মই ইয়াত দিলোঁ পিঁয়াজ আৰু জলকীয়াখিনি আৰু এইখিনি দি মই অকণমান টাইম ভাজি ল'ম আৰু তাৰপিছত ইয়াত মই দিলোঁ বিলাহী আৰু পুনৰ বিলাহী দি মই অকণমান টাইম ভাজি ল'ম আৰু ইয়াত দিছোঁ মই পুনৰ আদা নহৰুৰ পেষ্টখিনি আৰু এইখিনি ধুনীয়াকৈ পুনৰ ভাজি ল'ম এইখিনি ভজা হোৱাৰ পিছত মই লৈছোঁ এয়া মছলা আৰু ইয়াত গোটেইখিনি মছলা মিক্স কৰি থোৱা আছে গৰম মছলা চিকেন মছলা ৰেড চিলি জিৰা পাউডাৰ আৰু গোটেইখিনি ইয়াতে মিক্স কৰি থোৱা আছে আৰু এই চামুচ 2 চামুচ মই লৈছোঁ আৰু 2 চামুচ লৈ ধুনীয়াকৈ ইয়াত দি দিছোঁ আৰু এতিয়া মই মছলাখিনি ফ্ৰাই কৰিম মছলাখিনি ফ্ৰাই কৰাৰ লগে লগে মই ইয়াত দিম হালধি গুড়ি আৰু হালধি গুড়ি দিয়াৰ পিছত মই ইয়াত দিম সোৱাদ অনুসৰি নিমখ এই গোটেইখিনি দিয়াৰ পিছত মই গোটেই মছলাখিনি পিঁয়াজখিনি বিলাহীখিনি ধুনীয়াকৈ অকণমান টাইম ভাজি থাকিম তাৰপিছত মই ইয়াত দিম গৰম পানী আৰু গৰম পানী মই যিহেতু তেল কমকৈ ইউজ কৰিছোঁ আপোনালোকে দেখিছে আৰু এতিয়া মই মছলাখিনি গৰম পানী দিলোঁ এতিয়া দিয়াৰ পিছত এই গৰম পানীখিনি ধুনীয়াকৈ শুকাই গ'ল দেখিছে আৰু ইয়াৰ পৰা তেল উফৰি আহিছে দেখিছে আৰু এতিয়া মই ইয়াত দিম মাংসখিনি আৰু লগতে ইয়াত দিম আলুখিনিও আৰু এইখিনি গোটেইখিনি দিয়াৰ পিছত মই পুনৰ মাংসখিনি ভাজি ল'ম মাংসখিনি 5 মিনিটমান ভজাৰ পিছত মই ইয়াত পুনৰ দিম গৰম পানী আৰু গৰম পানীখিনি দি মই ধুনীয়াকৈ মাংসখিনি লৰাই পুনৰ ধুনীয়াকৈ ভাজি থাকিম আৰু এই পানীখিনি গোটেই শুকাই যাবলৈ দিম
এয়া আমাৰ মাংস ৰেডি হৈ গ'ল আৰু আমি মাংস খালোঁ আৰু এতিয়া ৰাতি টোপনি মৰাৰ সময়ত এয়া গুণগুণে বাপেকৰ লগত যুঁজি আছে, বাপেকক মালিচ কৰি দি আছে। আৰু আজিৰ ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব নাপাহৰিব। তেন্তে আজিলৈ বাই বাই।